নমস্কাৰ, মই মেহদি হাছান। প্ৰথমতে মই শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ সমগ্ৰ অসম তথা ভাৰতবৰ্ষবাসীলৈ। তো আজি মই আলোচনা কৰিম দুৰ্গা পূজাৰ বিষয়ে। যে দুৰ্গা পূজাত যি অঘটন, বাংলাদেশত যি কেইবাটাও অঘটন ঘটাৰ বাতৰি ইতিমধ্যে তোলপাৰ হৈছে যে বাংলাদেশৰ 11খন জিলাৰ 13খন ঠাইত 13খন দুৰ্গা পূজাৰ প্ৰতিমাৰ ভাঙচুৰ হৈছে। বিভিন্ন ধৰণৰ ক্ষয়ক্ষতি হৈছে, লুটপাট হৈছে। তো এইখিনি কথাই অসমৰ কেইবাটাও সংবাদ মাধ্যম, ইলেক্ট্ৰনিক মিডিয়াত যি ধৰণৰ বাতৰি পৰিৱেশন কৰিছে, যি ষ্টাইলত বাতৰি পৰিৱেশন কৰি আছে, আচলতে বাংলাদেশত হৈছে কি, তাৰ আচল ঘটনা কি হৈ আছে, আৰু ইয়াত আমাৰ অসমৰ সংবাদ মাধ্যমবিলাকে কি ধৰণৰ সংবাদ পৰিৱেশন কৰি আছে। যে যি ধৰণৰ সংবাদ পৰিৱেশন কৰি আছে, যে হিন্দু মুছলিম বা হিন্দু খ্ৰীষ্টান বা বিভিন্ন ধৰণৰ যি ধৰণৰ সংবাদ পৰিৱেশন কৰি আছে, যে এই ধৰণৰ সংবাদ গোষ্ঠীয়ে যে সাংবাদিকসকলক বা সংবাদ মাধ্যমক যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়, তেওঁলোকৰ ওপৰত কিমান আস্থা, কিমান বিশ্বাস থাকিব লাগে। কিন্তু দেখা গৈছে যে বাংলাদেশৰ ঘটনাখিনি, যে প্ৰতিমা ভঙা কথাটো হয়, সঁচা কথা, কিন্তু আচলতে কোনে কিয় কৰিলে তাৰ কথাখিনিওতো চালি জাৰি চাব লাগিব, তথ্য পাতি ল'ব লাগিব। কিন্তু সেইখিনি চোৱাৰ হয়তো প্ৰয়োজন অনুভৱ নকৰি, যে বাংলাদেশৰ হিন্দুসকল তাতে যে শান্তিত নাই, আতংকময় পৰিৱেশত বসবাস কৰি আছে, এই ধৰণৰ বাতৰি পৰিৱেশন কৰি যে আমাৰ টাইম-8 বা বিভিন্ন ধৰণৰ নিউজ মিডিয়াবিলাকে যি ধৰণৰ বাতৰি পৰিৱেশন কৰি আছে, যে অসমত তথা ভাৰতবৰ্ষত এটা আতংকময় সৃষ্টি কৰি যে আমাৰ কেব যাতে বাস্তৱত ৰূপায়িত কৰাত সহজ, ইজি কৰাৰ কাৰণে এই ধৰণৰ বাতৰি পৰিৱেশন কৰি আছে। যে বাতৰি পৰিৱেশন কি ধৰণৰ কৰিছে, কি ধৰণৰ উত্তেজিত তথা দেশত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ ক্ষেত্ৰত এই ধৰণৰ নিউজ চেনেলবোৰে কি ধৰণে বাতৰি পৰিৱেশন কৰিছে। পূজা মণ্ডপৰ প্ৰতিমা লণ্ডভণ্ড কৰিছে এতিয়া দুৰ্বৃত্তই, আৰু দিশহাৰা হৈ পৰিছে বাংলাদেশৰ বাতৰি পৰিৱেশন কৰে যে হিন্দু মুছলিম, এই ধৰণৰ নিউজ, টাইম-8, প্ৰতিবিম্ব লাইভ, ঈশান নিউজ 18 ইত্যাদি কেইবাটাও আৰু নিউজ আছে, যিবিলাকে যি ধৰণৰ সাম্প্ৰদায়িক নিউজ বা বাতৰি পৰিৱেশন কৰি থাকে, যে যেন ভাৰত পাকিস্তান যুদ্ধ তেওঁলোকৰ টিভিত লাগিয়ে গ'ল, তেওঁলোকৰ চেনেলত লাগিয়েই গ'ল, ভাৰত চাইনা যুদ্ধ লাগিয়েই গ'ল, বাংলাদেশৰ হিন্দুখিনিক কাটি মাৰি শেষে কৰি পেলালে। এনেধৰণৰ যদি নিউজ চেনেলবিলাক থাকে, এখন দেশ ধ্বংস কৰাত, অসম ধ্বংস কৰাত আৰু বেলেগ কোনো শক্তিৰ প্ৰয়োজন নাই। এই ধৰণৰ নিউজ চেনেলবিলাক যদি থাকে, এই ধৰণৰ নিউজ চেনেলবিলাক যদি ৰাইজে ছাপোৰ্ট কৰি থাকে, অসমখন ধ্বংস কৰাৰ, আমাৰ শংকৰ আজানৰ দেশখন ধ্বংস কৰাৰ ক্ষেত্ৰত আৰু কোনো শক্তিৰ প্ৰয়োজন নাই, কোনো RSSৰ প্ৰয়োজন নাই, কোনো শক্তিৰ প্ৰয়োজন নাই। তো এই ধৰণৰ চেনেলবিলাক বা যি ধৰণৰ বাংলাদেশত দুৰ্ঘটনা হ'ল, ইমান দিনে বাংলাদেশত কোনো ধৰণৰ এনেকুৱা অপ্ৰীতিকৰ ঘটনা ঘটি পোৱা নাই, তেওঁলোকেই স্বীকাৰ কৰিছে, বাংলাদেশৰ পূজা কমিটিয়ে স্বীকাৰ কৰিছে। অথচ আজি হঠাৎ এই ধৰণৰ উত্তপ্ত পৰিস্থিতি কৰাৰ অন্তৰালত নিশ্চয় এটা ৰহস্য আছে। ইতিমধ্যে বাংলাদেশৰ পুলিচে উচ্চ পৰ্যায়ত তদন্ত কমিটি গঠন কৰি দিছে, তদন্ত তেওঁলোকে অব্যাহত ৰাখিছে। আৰু ইতিমধ্যে কালপিট, যে এই মূৰ্তি ভঙা কামৰ লগত জড়িত, ইতিমধ্যে কেইবাজনকো তেওঁলোকে আটক কৰিছে। এইটো বাংলাদেশৰ সংবাদ মাধ্যমৰ পৰাই এইখিনি পোৱা গৈছে, যে তেওঁলোকে আটক কৰিছে। আৰু এজন বাংলাদেশী স্থানীয় হিন্দু যুৱকৰ মুখেৰে প্রতিমা নিজেরাই ভেঙে একটা সাম্প্রদায়িক দাঙ্গা সৃষ্টি করতে চেয়েছিল এবং মুসলমানদের দায়টা সম্পূর্ণভাবে চাপিয়ে দিতে চেয়েছিল। শোনা পালেই যে এই ধৰণৰ যদি কাজিয়া বা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ কাৰণে উদগনি যোগোৱা হয়,
এনেকৈ বাতৰি পৰিৱেশন কৰি সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰা হয়, এইবিলাক একো নহয়। এইবিলাক একো নহয়। ইয়াৰ মূল অৰ্থ হৈছে বিজেপিয়ে যি কেপ আনিবলৈ গৈ আছে সমগ্ৰ দেশৰ কাৰণে, বিশেষকৈ আমাৰ ইয়াত উত্তৰ পূৰ্বাঞ্চলৰ যদিও কথা কোৱা হৈছে, ইয়াত আটাইতকৈ ক্ষতিগ্ৰস্ত আমাৰ অসম। যে আমাৰ অসমত যি কেবৰ কথা কোৱা হৈছে, যে কেব অনাৰ ক্ষেত্ৰত যি ধৰণৰ বাধা বা অসমৰ মানুহৰ মাজত যি ধৰণৰ আতংকময় পৰিৱেশ বা যি ধৰণৰ আন্দোলন কাৰ্যসূচী হ'ব লাগিছিল বা হ'বলৈ গৈ আছে বা হ'ব এনেকুৱা অনুভৱ হৈ আছে, সেইখিনিও যাতে নহয়, সেইখিনিও নোহোৱাৰ কাৰণেই এই ধৰণৰ বাংলাদেশত প্ৰতিমা ভঙাৰ এইটো এটা ডাইৰেক্ট ষড়যন্ত্ৰ। ইয়াত ডাইৰেক্ট ইনভলভ হৈ আছে আমাৰ কিছুমান শক্তি, যিবিলাক শক্তিয়ে আমাৰ দেশৰ শক্তিৰ আওতাতে, এইবিলাকৰ ডিৰেকশ্যনতে বাংলাদেশত এনেকুৱা ঘটনা যে ঘটা নাই, সেই কথা নুই কৰিব নোৱাৰি। এটা দিনত হয়তো উচ্চ পৰ্যায়ৰ তদন্ত কমিটি যিহেতু গঠন হৈছে, তাতে নিশ্চয় এইখিনি ওলাই পৰিব। তো আমাৰ দেশৰ এতিয়া শান্তি শৃংখলা অটুট ৰাখিবলৈ হ'লে যি ধৰণৰ নিউজ চেনেলবিলাকৰ নাকি লগাব লাগে, বাতৰি কাকতসমূহৰ নাকি লগাব লাগে, যে ইউটিউব চেনেল বা ফেচবুকত খুচুৰি কিছুমান পুৰণা ভিডিঅ' খুচুৰি তেওঁলোকে যি ধৰণৰ বাতৰি পৰিৱেশন কৰে, যেন ভাৰতবৰ্ষৰ সকলোখিনি শেষ কৰি পেলাইছে মুছলমানখিনিয়ে। এনেধৰণৰ অকল এই ধৰণৰ চেনেলবিলাকে যেন আৰু বেলেগ একোৱেই দেখা নাপায়, তেওঁলোকৰ দেখা পোৱা এটাই হ'ল যে হিন্দু মুছলমান। আজিৰ দিনত ভাৰতবৰ্ষ ডেভেলপ হৈছে, খুব ডেভেলপ হৈছে, বহুত ডেভেলপ হৈছে, বিশ্বৰ ভিতৰতে ডেভেলপ হৈছে বুলি ময়ো স্বীকাৰ কৰোঁ। কিন্তু ডেভেলপ হৈছে কিহত? হিন্দু আৰু মুছলমানত। আমাৰ ভাৰতবৰ্ষৰ মানুহ আজি বেছিকৈ হিন্দুত পৰিচয় লাভ কৰিছে, অতিমাত্ৰা হিন্দু পৰিচয় লাভ কৰিছে। আমাৰ অসমৰ মানুহ বহুত হিন্দু পৰিচয় নতুনকৈ লাভ কৰি আছে, তো মুছলমান পৰিচয় লাভ কৰি আছে, অতি হিন্দু হৈছে, অতি মুছলমান হৈছে। এইবিলাক এনেকুৱা এটা পৰ্যায় পাইছে যে অনাগত দিনত চৰকাৰে যদি এইবিলাকৰ ওপৰত কোনো একশ্যন নলয়, এনেধৰণৰ অতিৰঞ্জিত বাতৰি পৰিৱেশন কৰাৰ ক্ষেত্ৰত যদি কোনো একশ্যন নলয়, কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰে, অনাগত দিনত আমাৰ দেশখন ধ্বংস কৰাৰ কাৰণে কোনো মানুহৰ দৰকাৰ নহ'ব, কোনো উগ্ৰপন্থীৰ দৰকাৰ নহ'ব, কোনো সাম্প্ৰদায়িক ব্যক্তিৰ দৰকাৰ নহ'ব। এই ধৰণৰ চেনেলবিলাকে 1 নম্বৰ দায়ী হ'ব আমাৰ দেশখন, আমাৰ অসমখন ধ্বংস কৰাৰ কাৰণে। বাতৰি পৰিৱেশন বৰ্তমান হৈ আছে, যি ধৰণৰ নিউজ চেনেলবিলাকে হওক আৰু প্ৰিণ্ট মিডিয়াই হওক, যি ধৰণৰ বাতৰি পৰিৱেশন কৰি দেশখন অস্থিৰ কৰাৰ ক্ষেত্ৰত উদগনি জগাইছে বুলি আমি ক'ব পাৰি। আৰু এইবিলাকৰ ওপৰত নাকি লগোৱাৰ কাৰণে চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিব লাগে, আৰু কঠোৰ আইনৰ আওতাত ৰাখি যাতে অতিৰঞ্জিত বাতৰি পৰিৱেশন কৰিব নোৱাৰে, যে ইউটিউব বা ফেচবুক খুচুৰি 2, 4, 5, 10 বছৰি পুৰণা কিবা ভিডিঅ' খুচুৰি বাতৰি পৰিৱেশন কৰিব নোৱাৰে। তাৰ কাৰণে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰক, কঠোৰ আইন প্ৰণয়ন কৰক, আৰু যাতে এনেকুৱা কাম কোনো কৰিব নোৱাৰে। আৰু আমাৰ অসম তথা গোটেই দেশৰ যি দুৰ্গা পূজা আৰম্ভ হৈছে, এই দুৰ্গা পূজা যাতে খুব শান্তি শৃংখলাৰ মাজেৰে পাৰ হয়, সেই ক্ষেত্ৰত সকলো ৰাইজকে আহ্বান জনাইছোঁ সহযোগ কৰাৰ কাৰণে। আৰু যিহেতু যিকোনো পূজা পাতল, গান বাজনা হওক, আমাৰ মুছলমানখিনিও সহযোগ কোনো গুণেই কম নহয়। আমাৰ সকলো সময়তে দেখা পাওঁ যে সকলো পূজা বা গান বাজনা মেলাত ইত্যাদিত আমাৰ মুছলমানখিনিও কোনো গুণেই কম অংশগ্ৰহণ কৰা নহয়, পৰ্যাপ্ত পৰিমাণে তেওঁলোকে অংশগ্ৰহণ কৰে। তো যিয়ে নহওক, অনাগত দিনত যিখিনি পূজা পাতল হ'ব বা যিকোনো ধৰ্মীয় উৎসৱ যি সম্প্ৰদায়ৰে নহওক কিয়, সকলোৰে ক্ষেত্ৰত যাতে কোনো ধৰণৰ গণ্ডগোল, কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টিৰ কোনো চেষ্টা কৰা নহয়, সকলোৰে সহায় সহযোগ কামনা কৰি যে আমাৰ দুৰ্গা পূজা যিহেতু চলি আছে বৰ্তমান, এই দুৰ্গা পূজাত সকলোৰে সমানে সহায় সহযোগ কৰি যাতে শান্তি শৃংখলাৰ মাজেৰে আমাৰ দুৰ্গা পূজা অতিবাহিত হয়, তাৰ কাৰণে সকলো অসমবাসী ৰাইজলৈ মই বিনম্ৰভাৱে আনলো কিছু উগ্রপন্থী হিন্দুরা নিজেদের মন্দিরের প্রতিমা ভেঙে এবং মালামাল চুরি করে অন্যকে শাসাতে থানায় মামলা দায়ের